দেখিছে ৰাইজ সকলো ওলাই আহিছে হাতী চাবৰ কাৰণে। পুৱা হ'লে হাতী চোৱা ৰাইজ মানে যথেষ্ট মানুহ মানে যথেষ্ট সংখ্যা বাঢ়ি যায়। দেখিছে গাঁৱৰ মাজে যেতিয়া হাতী অহা যোৱা কৰে তেতিয়া ৰাতিটো সকলো মানুহ ওলাই নাহে, কিন্তু ৰাতিপুৱা হ'লে যথেষ্ট মানুহ দেখিছেনে। সকলো হাতী চোৱা মানুহ। এটা সুন্দৰ পৰিৱেশ। হাতীৰ গাঁৱৰ মাজেৰে নিৰ্দিষ্ট স্থানলৈ গমন কৰিছে। বাগানৰ মাজেৰে খেতি পথাৰৰ মাজেৰে সুন্দৰ এটা পৰিৱেশ। আৰু ভিডিঅ'টো শেষলৈকে চাওক, ভাল লাগিব আৰু যথেষ্ট দৃশ্যসমূহ আপোনালোকে উপভোগ কৰিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাওক। এয়া হৈছে ঢলাপাৰ ৰংবং ঢলাপাৰ অঞ্চলৰ যি ঢলাজান দলং আছে। এই ঢলাজানৰ যি কালভাৰ আছে, কালভাৰৰ ইপাৰৰ পৰা সিপাৰ ৰাস্তা পথৰ ইপাৰৰ পৰা সিপাৰ হৈছে নিচেই ঘৰৰ চাব আপোনালোকে ভিডিঅ'ত প্ৰত্যক্ষ কৰিবলৈ পাব। একেবাৰে গাতে লাগি গৈছে, ঘৰৰ একেবাৰে গাতে লাগি গৈছে। সুন্দৰ শান্তভাৱে তেওঁলোক পাৰ হৈ গৈছে। এটা সুন্দৰ দৃশ্য পুৱাই পুৱাই সুন্দৰ দৃশ্য। আৰু ইপাৰো মানুহ এপাৰো মানুহ যথেষ্ট সংখ্যক ৰাইজ গোট খাইছে আৰু বহুত এটা সুন্দৰ পৰিৱেশ। আৰু এনে দৃশ্য দেখিলে বন্যপ্ৰাণীৰ মাজত থকা মৰম চেনেহ সকলো মানে এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ পাইছে, দেখিবলৈ পাইছে। ঘৰৰ কাষেৰে ঘৰৰ গাতে লাগি পেলাই হাতী পাৰ হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চাব আৰু সুন্দৰ সুন্দৰ দৃশ্য উপভোগ কৰিব। দেখিছে কি সুন্দৰ লাইন পাতি, কিমান ডিচিপ্লিনত, কিমান নিয়মানুৱৰ্তিতা তেওঁলোকে হাতীখিনিয়ে মানে অৱলম্বন কৰিছে। হয়তো এই নিয়মানুৱৰ্তিতা আমাৰ মানৱ সমাজতে হয়তো নাথাকিব পাৰে, কিন্তু হাতী দেখিছে জানোৱাৰ অৰ্থাৎ যি জীৱকুলৰ যি নিয়মানুৱৰ্তিতা, কিমান ডিচিপ্লিন অৰ্থাৎ কিমান নিয়ম মানি পেলাই তেওঁলোক আগবাঢ়িছে নিজৰ স্থানলৈ। আমাৰ কথা পাৰ হৈছে নাৰায়ণৰ কথাত উঠাগে নাই গৈ আছে আমাৰ কথা। যথেষ্ট এটা ভাল লগা দৃশ্য। চাওক বনৰীয়া হাতীৰ জাক। একেবাৰে যি বৃহৎ সকলোতকৈ ডাঙৰ হাতীজন দেখিছেনে। এয়া সকলোতকৈ ডাঙৰ এই হাতীজন এজন। এয়া দেখিছে পুৱাই অহা সেই হাতী জাকটোৱে বাৰীত সোমাই কল চলসমূহ ভাঙি চিঙি থৈ যায় আৰু মানে যথেষ্ট অলপ অনিষ্ট হয়। তথাপিও মানে বিশেষ একো সুবিধা নহ'ল। আৰু লগতে থকা এটি ঘৰৰ সেয়া দেখিছে এই ঘৰটোৰ এটা ছাইডৰ মানে বেৰখন অকণমান খুন্দিয়াই পেলাই এৰি থৈ যায়। আৰু এই সুন্দৰ দৃশ্যসমূহ আপোনালোকে ভিডিঅ'ৰ যোগে দেখিলে আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনে সুন্দৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব বুলি আশা কৰিছোঁ।